Hello students, welcome to SHARPY. আজি মই তোমালোকৰ সৈতে SHARPY প্লেটফৰ্মত ইংৰাজীৰ বিষয়ে কথা পাতিবলৈ অহা নাই মই আহিছো সোশ্যাল সায়েন্সৰ বিষয়ে কথা পাতিবলৈ আৰু ইতিমধ্যে তোমালোকে গম পাইছা যে সেবাই নতুন সিলেবাস ৰিলিজ কৰিছে আমাৰ প্লেটফৰ্মতে আমি বেলেগ সিলেবাসৰ সিলেবাসক লৈ ভিডিও তোমালোকৰ কাৰণে মুকলি কৰি দিছো আজি মই কথা পাতিবলৈ আহিছো যে সোশ্যাল সায়েন্সত তোমালোকে এই বছৰটোত কি পঢ়িব লাগিব হাফ ইয়াৰলি কোনবোৰ চেপ্টাৰৰ পৰা কোৱেশ্চন আহিব ফাইনেলৰ কোনবোৰ চেপ্টাৰৰ পৰা কোৱেশ্চন আহিব সেই বিষয়ে আজি আমি কথা পাতিম বাকি গোটেইখিনিটো একেই আছে যে টোটাল মাৰ্কস 100 ৰ লগত থিওৰি মাৰ্কস আহিব 90 আৰু ইন্টাৰনেল এছেছমেন্টৰ পৰা আহিব 10 marks that means যিটো 90 marks or exam 90 marks or যিটো theory exam সেই theory examত তোমালোকে লাভ কৰিব লাগিব 27 নম্বৰ minimum qualifying marks আৰু এই 10ৰ পৰা তোমালোকে পাব লাগিব 3 marks that means 27 plus 3 equal to 30 আৰু এই 30 হ'ব তোমালোকৰ total pass mark আৰু বাকিখিনি তোমালোকে জানাই যে MCQs থাকিব ঠিক আছে আৰু social scienceৰ যি প্যাটাৰ্ন হে প্যাটাৰ্নক লৈ পেলাই স্যাম্পল পেপাৰক লৈ পেলাই আমি ভিডিও ৰিলিজ কৰি ৰাখিছো গতিকে তোমালোকে যদি হেতিয়ালকে চেক আউট কৰা নাই তেহলে তালৈ যোৱা আৰু চাব পাৰা ওকে আৰু তাৰ পাছত এতিয়া আমি চাও যে হাফ ইয়াৰলি আৰু ফাইনেলত আমি কোনবোৰ চেপ্টাৰ পাম সোশ্যাল সায়েন্সৰ ইয়া চেপ্টাৰ সমূহৰ নাম ইংৰাজীত আছে সেবাই ইংৰাজীত ৰিলিজ কৰিছে মই অসমীয়াত তোমালোকক কৈ যাম আৰু চেপ্টাৰ সমূহৰ নাম ইমান টান নহয় গতিকে তোমালোকক বুজি পোৱাতে কোনো সমস্যা হ'ব নালাগে সো প্ৰথমতে তোমালোকৰ যেটো প্ৰথমটো ভাগ হিষ্ট্ৰী যিখন টেক্সটবুক সেই হিষ্ট্ৰী টেক্সটবুক অৰ্থাৎ তোমালোকে জানা যে সোশ্যাল সায়েন্সক তিনটা ভাগত ভাগ কৰা হৈছে হিষ্ট্ৰী পলিটিক্যাল এণ্ড ইকনমিক্স আৰু জিওগ্ৰাফি সো হিষ্ট্ৰীৰ যেটো পাৰ্ট ইতিহাসৰ যেটো পাৰ্ট সেই ইতিহাসৰ পাৰ্টটোৰ পৰা তোমালোকক পাঁচটা চেপ্টাৰ সিলেবাসত ইনক্লুড কৰা হৈছে এটা হৈছে ইন্ডিয়া পাৰ্টিশন অফ বেংগল এণ্ড স্বদেশী মুভমেন্ট ঠিক আছে প্ৰথমটো চেপ্টাৰ হৈছে এটো ইন্ডিয়া পাৰ্টিশন অফ বেংগল স্বদেশী মুভমেন্ট দ্যাট মিন্স বংগ বিভাজন আৰু স্বদেশী আন্দোলন ঠিক আছে ই কি হ'ব ইয়াত টিক কৰা আছে দেখিছানে ই হাফ ইয়াৰলিটো আহিব ফাইনেলটো আহিব এই চেপ্টাৰ 1 যেটো হিষ্ট্ৰী হেতু হাফ ইয়াৰলিটো পাবা ফাইনেলটো পাবা এট দা সেম টাইম ৰাইজ অফ গান্ধী এৰা এণ্ড হিজ ৰোল ইন ফ্ৰীডম মুভমেন্ট গান্ধীৰ উত্তৰণ আৰু এণ্ড হিজ ৰোল ইন ফ্ৰীডম মুভমেন্ট স্বাধীনতা আন্দোলনৰ তেওঁৰ ভূমিকা ইউ কি হৈছে হাফ ইয়াৰলিটো ইয়াৰ কোৱেশ্চন তোমালোকে পাবা ফাইনেলটো ইয়াৰ কোৱেশ্চন তোমালোকে পাবা তাৰ পাছতে চেপ্টাৰ নম্বৰ 3 আসাম এন্টি ব্ৰিটিছ আপৰাইজিং ইন আসাম এগ্ৰেৰিয়ান ৰিভলিউচন ঠিক আছে এন্টি ব্ৰিটিছ আপৰাইজিং অৰ্থাৎ অসমত কেনেকৈ ব্ৰিটিছ বিৰোধী যি আন্দোলন সেই আন্দোলনসমূহক লৈ তোমালোকৰ যেটো চেপ্টাৰ আছে সেই চেপ্টাৰটোক লৈ পেলাই কোৱেশ্চনছ আহিব কোৱেশ্চনছ তোমালোকে হাফ ইয়াৰলিটো পাবা ফাইনেলটো পাবা ঠিক আছে সো দ্যাট মিন্স হিষ্ট্ৰী যি দুটা ভাগ ইন্ডিয়া আৰু আসাম ইন্ডিয়াৰ পৰা দুটা চেপ্টাৰ তোমালোকে হাফ ইয়াৰলি আৰু ফাইনেল দুইটাতে পাবা এট দা সেম টাইম আসামৰ যেটো আসামৰ ফাৰ্স্ট চেপ্টাৰ সেই চেপ্টাৰটো তোমালোকে হাফ ইয়াৰলি আৰু ফাইনেল দুইটাতে পাবা তিনটা চেপ্টাৰ হাফ ইয়াৰলি আৰু ফাইনেল দুইটাতে আহিব হিষ্ট্ৰীৰ পৰা তাৰ পিছত চেপ্টাৰ নম্বৰ 4 ৰোল অফ আসাম ইন ফ্ৰীডম মুভমেন্ট স্বাধীনতা আন্দোলনত অসমৰ ভূমিকা এই চেপ্টাৰটো কিন্তু হাফ ইয়াৰলিত নাহে তাৰ পৰিৱৰ্তে ইয়াক আমি কিহত পাম কেৱল ফাইনেলত ইয়াৰ কোৱেশ্চনছ আমি পাম ঠিক আছে কালচাৰেল হেৰিটেজ অফ ইন্ডিয়া এণ্ড নৰ্থ ইষ্ট আমি সকলোবোৰ পঢ়িব লাগিব কিন্তু এই মুহূৰ্তত তোমালোকে হাফ ইয়াৰলি কাৰণে যিবোৰ চেপ্টাৰ আহিছে সিলেবাসত ইনক্লুড কৰা হৈছে সেই চেপ্টাৰসমূহ বেছি গুৰুত্ব দিয়া হয়নে কালচাৰেল হেৰিটেজ অফ ইন্ডিয়া এণ্ড নৰ্থ ইষ্ট সো ইণ্ডিয়ান নৰ্থ ইষ্টৰ কালচাৰেল হেৰিটেজক লৈ যেটো চেপ্টাৰ আছে সেই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলিত নাহে ইয়াক চিধা তোমালোকে পাবা HSLC-ত ওকে হিষ্ট্ৰীৰ পৰা টোটাল আহিব 5টা চেপ্টাৰ তাৰে 3টা চেপ্টাৰ হাফ ইয়াৰলি আৰু ফাইনেল দুইটাতে আহিব আৰু তলৰ যি দুইটা চেপ্টাৰ নম্বৰ 4 এণ্ড চেপ্টাৰ নম্বৰ 5 তাক তোমালোকে হাফ ইয়াৰলি নোপোৱা তাক তোমালোকে পাবা ফাইনেলত ওকে তাৰ পিছত আমি জিওগ্ৰাফি সেকশনটো লৈ যাও জিওগ্ৰাফি সেকশনটোৰ পৰা তোমালোকক দিয়া হৈছে 4টা চেপ্টাৰ ফাৰ্স্ট চেপ্টাৰটো ইকোনমিক জিওগ্ৰাফি অৰ্থনৈতিক ভূগোল কিহত আহিব হাফ ইয়াৰলিটো আহিব ফাইনেলটো আহিব চেপ্টাৰ নম্বৰ 2 এনভায়ৰনমেন্ট এণ্ড এনভায়ৰনমেন্টাল প্ৰবলেমছ পৰিবেশ আৰু পৰিবেশৰ সমস্যা এই চেপ্টাৰটো তোমালোকে হাফ ইয়াৰলিত পাবা ফাইনেলত পাবা ঠিক আছে এই দুটা চেপ্টাৰ তোমালোকে হাফ ইয়াৰলি আৰু ফাইনেলত জিওগ্ৰাফিৰ পৰা পাবা তাৰ পাছত জিওগ্ৰাফিৰ আৰু দুটা চেপ্টাৰ বাকি আছে জিওগ্ৰাফি অফ দা ওয়াৰ্ল্ড পৃথিৱীৰ ভূগোল আৰু জিওগ্ৰাফি অফ আসাম অসমৰ ভূগোল এই দুটা কিন্তু হাফ ইয়াৰলিত নাহে তাৰ পৰিৱৰ্তে ইয়াক আমি কিহত পাম চিধা ফাইনেলত পামগৈ ঠিক আছে বুজি পাইছানে জিওগ্ৰাফিৰ পৰা 4টা চেপ্টাৰ আহিব সেই 4টা চেপ্টাৰৰ পৰা দুটা চেপ্টাৰ প্ৰথম দুটা চেপ্টাৰ অৰ্থনৈতিক ভূগোল এণ্ড এট দা সেম টাইম পৰিবেশ আৰু পৰিবেশৰ সমস্যা এই দুয়োটা আমি হাফ ইয়াৰলি এণ্ড ফাইনেল দুইটাতে পাম কোৱেশ্চনছ আৰু তাৰ পাছৰ যি দুটা চেপ্টাৰ জিওগ্ৰাফি অফ দা ওয়াৰ্ল্ড দ্যাট মিন্স পৃথিৱীৰ ভূগোল আৰু অসমৰ ভূগোল তাক আমি হাফ ইয়াৰলিত নাপাওঁ তাক চিধা গৈ আমি ফাইনেলত পাম ওকে তাৰ পিছত আমি সেকশন 3 লৈ যাওঁ সেকশন 3 হৈছে Political Science and Economics hey Political Science and Economics or first part to hoise Indian democracy first chapter to hoise Indian democracy Political Science or jitu part aru hey Indian democracy orthat bharatiyo ji ganatantro hey bharatiyo ganatantro tumalukor half yearly to ahibo and at the same time tumalukor final to ahibo thik ase tar pasot chapter number 2 International Organizations World Peace and Human Rights okay International Organizations World Peace and Human Rights অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় যিসমূহ সংঘৰ কথা আছে সংস্থাৰ কথা আছে সেই সংস্থাবোৰৰ কথাক লৈ যেটো চেপ্টাৰ আছে সেই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলিত নাহে ই চিধা তোমালোকৰ ফাইনেলত আহিব অৰ্থাৎ
পলিটিক্যাল সায়েন্সৰ ইনক্লুডেড দুটা চেপ্টাৰ সেই দুটা চেপ্টাৰ এটা চেপ্টাৰ হাফ ইয়াৰৰ ফাইনেল দুইটাতে আহিব আৰু ইন্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনক লৈ থকা যিটো চেপ্টাৰ সেই চেপ্টাৰটো কেৱল ফাইনেলত আহিব তাৰ পিছত আমি ইকোনমিক সেকশনত লৈ যাওঁ ইকোনমিক সেকশনত লৈ যেতিয়া যাম তাৰ যিটো ফাৰ্স্ট চেপ্টাৰ মানি এণ্ড বেংকিং মুদ্ৰা আৰু বেংক ব্যৱস্থা এই মুদ্ৰা আৰু বেংক ব্যৱস্থা হাফ ইয়াৰটো আহিব আৰু ফাইনেলতো আহিব ঠিক আছে কিন্তু তাৰ যিটো দ্বিতীয়টো চেপ্টাৰ ইকোনমিক ডেভেলপমেন্ট দ্যাট মিন্স অৰ্থনৈতিক উন্নয়ন সেই অৰ্থনৈতিক উন্নয়ন কিন্তু হাফ ইয়াৰলিত নাহে ই সিধা সিধি আহিব ফাইনেলত Okay, so that means আমি কি বুজি পালো মই যদি তোমালোকক ওপৰৰ পৰা এবাৰ দেখুৱাও তেতিয়া তোমালোকে দেখিবা যে জি আছিল তোমালোকৰ হিষ্ট্ৰী পাৰ্টটো সেই হিষ্ট্ৰী পাৰ্টটোৰ পৰা তিনিটা চেপ্টাৰ হাফ ইয়াৰৰ ফাইনেল দুইটাতে আহিব আৰু দুটা চেপ্টাৰ কেৱল ফাইনেলত আহিব ওকে জিওগ্ৰাফিৰ কি হ'ব জিওগ্ৰাফিৰ দুটা চেপ্টাৰ হাফ ইয়াৰৰ ফাইনেল দুইটাতে আহিছে আৰু দুটা কেৱল ফাইনেলত আহিছে পলিটিক্যাল সায়েন্সৰ এটা চেপ্টাৰ তোমালোকৰ কিহত আহিছে হাফ ইয়াৰৰ ফাইনেল দুইটাতে আহিছে আৰু এটা চেপ্টাৰ কেৱল ফাইনেলত আহিছে আৰু ইকোনমিক্সৰ এটা চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰৰ ফাইনেল দুইটাতে পাবা আৰু এটা চেপ্টাৰ কিহত পাবা কেৱল ফাইনেলত পাবা আৰু এই সোশিয়াল সায়েন্সৰ যি কোনো চেপ্টাৰক ভালকৈ বুজিবলৈ হলে যি কোনো চেপ্টাৰ ইনক্লুডেড যি কোনো টপিকক লৈ থকা যি কোনো সমস্যা বা যি কোনো সমাধান পাবলৈ হলে যি কোনো সমস্যাৰ সমাধান পাবলৈ হলে আসলতে তোমালোকে কি কৰিব লাগিব তোমালোকে আমাৰ এপটো ডাউনলোড কৰিব লাগিব গুগল প্লে ষ্টৰৰ পৰা আৰু তাত যিটো সোশিয়াল সায়েন্সৰ কোৰ্স আছে সেই কোৰ্সটোত আমাৰ টিমে তোমালোকৰ কাৰণে বিৰাট ধুনীয়াকৈ সকলোবোৰ কথা তন্নতন্নকৈ বুজাই ৰাখিছে তাৰ পৰা তোমালোকে সহায় ল'ব পাৰা তোমালোকৰ কাৰণে মই এটা নাম্বাৰ দি দিছো এই নাম্বাৰটো তোমালোকে লিখি ৰাখা 7086811127 এই নাম্বাৰটোত যদিহে তোমালোকে ফোন বা মেছেজ কৰা তেন্তে আমাৰ টিমে তোমালোকক ৰেসপন্ড কৰিব আৰু তোমালোকৰ প্ৰয়োজনীয় কোৰ্সটো লোৱাত সহায় কৰিব গতিকে সেবাই সিলেবাস ৰিলিজ কৰিছে এতিয়া তোমালোকৰ যুজাৰ সময় আৰু এই যুজখনত শাৰ্পি সদায় তোমালোকৰ সাৰথি হৈ থাকিব গতিকে আহি থকা যুজখনলৈ শুভেচ্ছা থাকিল আমি একেলগে এই যুজখনত যুজিম আৰু জিকিম সো সি ইউ ইন দা নেক্সট ভিডিও বাই বাই